নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালীয়ে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি বহুদিনে হ'ল ভিডিঅ' দিয়া নাছিলোঁ। বহুদিন হ'ল বতৰটো বেয়া, সেইকাৰণে মই ক'তো ওলাইও যোৱা নাই আৰু মন চনবিলাকো ভাল নাথাকে। বতৰ যদি বেয়া হৈ থাকে মনটোও ভাল নালাগে, সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। আজি ভাবিলোঁ এনেকৈ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। নাজানো কিমান কি দেখাব পাৰিম, দিনটো কেনেকৈনো মই ব্যস্ত হৈ থাকোঁ, কি কৰিনো দিনটো কটাওঁ, তাকে আজি আপোনালোকৰ মাজত দেখাম। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। খাই বৈ আজৰি হ'লোঁ, খোৱা বোৱাবিলাক ভিডিঅ' নবনালোঁ। এতিয়া ভাবিছোঁ এনেই থকাতকৈ এখন গামোচাকে চিলাওঁ। বিহুত দিছিলে আমাৰ এখেতক, বন্ধুৰ মাকে দিছিলে। যেতিয়া আমি সেৱা কৰিবলৈ গৈছিলোঁ তেতিয়া তেওঁ আমাক এখন ধুনীয়া গামোচা দিছিলে আৰু গামোচাখনত দহি বাতিম বুলি ভাবিছোঁ, সেইকাৰণে আগটো চিলাম। এতিয়া তাকে দিনটো কেনেকৈ পাৰ কৰোঁ আপোনালোককো দেখাম বুলি আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলোঁ। তেন্তে চাই থাকিব শেষলৈকে ভিডিঅ'টো। এতিয়া গামোচাখন চিলাই লওঁ। সেইটো এনেকৈ মুকুতাই চিলাই লওঁ। বগা সূতাডাল লগাই থৈছোঁ। পিকো মেচিন হোৱা হ'লে বেছি ভাল আছিলে। পিকো মেচিন নাই যিহেতু এতিয়া এনেকৈ চিলাই দিওঁ, নহ'লে সূতাবোৰ ওলাই যায়। চিলাই লওঁ, তাৰপিছত দহি বটাটো আপোনালোকক দেখাম। এনেকৈ দুইটা আগ চিলাই লওঁ। এয়া গামোচাখন চিলাই হৈ গ'ল। দুইটা আগ এনেদৰে চিলাই ল'লোঁ আৰু এইটো গুলি লৈছোঁ আৰু এখন কেঁচি লৈছোঁ। এতিয়া দহি বাতিম। আহকচোন চাওঁ তেন্তে মইনো কেনেদৰে দহি বাতোঁ। দহি বাতিবৰ কাৰণে সঁজুলিখিনি উলিয়াই ল'লোঁ। এয়া এখন কেঁচি আৰু গুলি, বেজী এনেকৈ লৈছোঁ। এই বহীখন লৈছোঁ, বহীখনতে সূতাখিনি মেৰিয়াই ল'ম। কেনেকৈ মেৰিয়াওঁ আপোনালোকক দেখাম, চাই থাকিব ভিডিঅ'টো। এয়া গুলিটোৰ সূতাডাল এনেকৈ উলিয়াই লৈছোঁ। এই সূতাডাল এনেকৈ বহীখনত থৈ এটা আঙুলি এনেকৈ ধৰি থাকিব লাগিব, তাৰপাছতে এনেকৈ মেৰিয়াব লাগিব। আৰু এই বহীখনত মেৰিয়ালে মানে ভাল হয় সূতাখিনি উলিয়াবলৈ আৰু সমান হৈ যায়। মই এনেকৈ লওঁ। অলপ বহীখন দীঘল হোৱা হ'লে বেছি ভাল আছিলে। এতিয়া দীঘল বহী নাই যিহেতু এইখনকে লৈছোঁ আৰু গামোচাখনো ইমান বহল নহয়, হ'বগৈ বুলি ভাবিছোঁ। আৰু নিজৰ জোখমতে কিমানখিনি পাৰে ইয়াত মেৰিয়াই ল'ব, যিমান সূতা লাগে। এইটো মই দলি গুলি লৈছোঁ, দলি গুলিৰ পৰা দহি বাতোঁ মই। এয়া হৈ গ'ল, ইমানখিনিয়ে মোক লাগিব। ইমান শকতকৈ বাতিম। এই ধৰি থকা আগটোৰ ওচৰতে এডাল এনেকৈ পকাই ল'ম, তেতিয়া মানে আঠডাল হেৰাই নাযায় আৰু এতিয়া এনেকৈ উলিয়াবলৈ সহজ হয়। বহীখনত মেৰিয়ালে কিমান সহজ হয় চাওকচোন উলিয়াবলৈ। এয়া এনেকৈ উলিয়াইছোঁ। টান হৈ থাকে সূতাখিনি, ভাল এনেকৈ। দুইফালৰ পৰা উলিয়াব লাগিব। টান নহ'লে সূতাখিনি ঢিলা হৈ যাব যে, সেইকাৰণে উলিয়াওঁতে অকণমান টাইম লাগে আৰু। এয়া এতিয়া কাটি ল'ম। ৰুলেছ কেইডালমানো দি দিলোঁ। ইয়াত যিহেতু ৰুলেছ আছে, এনেকৈ গাঁঠি এটা দি ল'ব লাগিব, তেতিয়া মানে ৰুলেছকেইডাল ওলাই নাযায় আৰু ঢিলাকৈ। আৰু এইফালৰ পৰা বাতি যাম আৰু এটা গাঁঠি দি দিওঁ। এয়া এইটো গাঁঠি দিলে ভাল হয় বেছি। এতিয়া এনেকৈ বাতিম। এতিয়া আৰু এটা বেজী লৈছোঁ। এই বেজীটো ইয়াত এনেকৈ খুচি ল'ম, যাতে কাপোৰখনৰ পৰা গামোচাখন মানে লৰচৰ নহয়, এৰি নাযায়। এনেকৈ খুচি ল'ব গাৰুটোৰ সৈতে। গাৰু এটাও লাগিব, গাৰুটোৰ কথা কোৱাই নাছিলোঁ। গাৰু এটাত এনেকৈ খুচি লৈছোঁ, দেখিছেনে? এনেকৈ এইডোখৰত ইয়াত এতিয়া একেবাৰে চুকৰ পৰা লগাই আহিম। বেজীটোত সূতা লগাই থৈছোঁ মই। এনেকৈ 3টামান গাঁঠি দি দিব। মই 3টাই দিওঁ, 3টা দিলে মানে ভাল লাগে, তাতকৈ বেছি হ'লেও বেয়া লাগে। এতিয়া দেখিছেনে গামোচাখনৰ আগটো এনেকৈ নাহে। গাৰুটো দি ল'লে সহজ হয় এনেকৈ। এতিয়া এডাল এনেকৈ পাৰি দিম ইয়াত আৰু গাঁঠি দি দিম। কিমান দীঘলকৈ দিব বিচাৰে সিমানটো জোখত এনেকৈ সূতাখিনি থৈ ল'ব। আৰু হয়তো সকলোৱে দহি পাতিবলৈ জানেই, মই দেখুওৱাৰ প্ৰয়োজন নাই, তথাপিও নজনাসকলেও সুবিধা হ'ব। এনেকৈ 3টা গাঁঠি দিছোঁ। এডাল এনেকৈ মাজত ভৰাই দিম যাতে ওলাই নাথাকে। তাৰপাছত এনেকৈ লুটিয়াই, সকলোৱে দহি বটাৰ ষ্টাইল বেলেগ বেলেগ, মই এনেকৈ পাতোঁ। এয়া দেখিছে এই সূতাডাল, এই আঙুলিটোৰ মাজেদি এডাল এনেকৈ ভৰাই আনিম তলেদি। মন কৰিছেনে? এয়া এনেকৈ এইটো গাঁঠি এটা বহিছে, এই গাঁঠিটো তেনেকৈ টানি দিম।
এই আঙুলিটোৰ এনেকৈ থাকিব বাহিৰ ফালৰ পৰা এনেকৈ আহিব। এতিয়া দেখিব গোল এটা বনিব। সেই গোলটোতে এইফালৰ তলেদি এনেকৈ ভৰাই টানি দিব লাগিব। এয়া আৰু এটা দি দিম, টোটেল 3টা দিম। এডাল এনেকৈ থৈ এইফালৰ পৰা ভৰাই এনেকৈ একেবাৰে সহজ। এডাল এনেকৈ থাকিব আৰু এইফালেদি ভৰাই টানি দিম। এয়া হৈ গ'ল, 3টা গাঁঠি দিছোঁ। ঠিক আছে, এইডাল সূতাটো বেজীটোত লাগি থকা সূতাডাল এনেকৈ মাজেদি ভৰাই আনিম, তেতিয়া সূতাডাল ওলাই নাথাকে। 2ডাল সূতাই লুকাই যাব। এনেকৈ দিলে ভাল লাগে দেখিবলৈ। এয়া দেখিছেনে, 2ডাল সূতা লুকাই গ'ল। আকৌ আগৰ দৰে এনেকৈ 3টা গাঁঠি দি দিম। 3টা গাঁঠি দি দিছোঁ আৰু এতিয়া ফেনখন চলি আছে, সেইকাৰণে সূতাবোৰ অকণমান হিলি আছে। এনেকৈ আকৌ ইয়াতো 3টা গাঁঠি দি মাজত এডাল ভৰাই আগৰটো নিচিনাই এনেকৈ আঙুলি তলেদি আকৌ এনেকৈ এই সূতাডাল দেখিছে, এই গোলটো ইয়াৰ মাজত এনেকৈ তলেদি ভৰাব লাগিব। এডাল ইফালে থাকিব আৰু এডাল এনেকৈ, তেতিয়া এটা গাঁঠি আহে। এই গাঁঠিটো এনেকৈ টানি দিম আৰু এটা দিম। এইটো মন কৰিব যাতে এইটো ভুল নহয়। এইটো এইফালে থাকিব আৰু এইটো এইফালে আহিব। এয়া হৈ গ'ল, 3টা গাঁঠিয়ে দিওঁ। এতিয়া এইডালৰ মাজত এনেকৈ ভৰাই টানি দিম এইফালে, তেতিয়া 2ডাল সূতা লুকাই থাকিব। হৈ গ'ল। এতিয়া ইয়াত এনেকৈ মই বেজিয়ে খুচি লৈছোঁ। কিছুমানে গধুৰ বস্তুও দিব পাৰে, নহ'লে বেজিটো অকণমান ডাঙৰ হ'লে বেছি ভাল হয়। এইটো অলপ সৰু বেজি, তথাপিও ৰখিছে বাৰু। এনেকৈ মই সমান সমান দূৰত্বত গোটেইখিনি বাতি যাম। এয়া গামোচাখনৰ 2টা আগ দহি বটা হৈ গ'ল। ফুলটো এতিয়া দেখাই দিছোঁ। এয়া গামোচাখন দহি বাতি হ'ল। এতিয়া ৰাতিয়ে হ'ল আৰু ভাত বনাবলৈ হ'ল। তাকে ভাবিছোঁ আজি আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ, গাহৰি মাংস আৰু বাঁহৰ গাজৰ ৰেচিপি। চাই থাকিব তেন্তে মইনো কেনেদৰে গাহৰি আৰু বাঁহ গাজ বনাওঁ। এয়া গাহৰি মাংস। আমি মানুহ যিহেতু 2টা, বেছি নেঅনা। এনেকৈ গাহৰি মাংস যিহেতু এতিয়া বতৰ বাঁহ গাজৰ, সেইকাৰণে বাঁহৰ গাজৰ লগত খাম গাহৰি মাংস। এয়া বাঁহ গাজ, আলু এনেকৈ কাটিবলৈ লৈছোঁ আৰু ধুই মেলি লৈছোঁ। এয়া মাংস আৰু এইফালে এইবোৰ ৰেডি কৰি লৈছোঁ। আপোনালোককো দেখাম বুলি ভাবিছোঁ। আপোনালোকে খায়নে বাঁহৰ গাজৰ লগত গাহৰি? যদি নাই খোৱা, এবাৰ এনেদৰে খাই চাব। এতিয়া এইখিনি কাটি মেলি লওঁ, তাৰপিছত কেনেকৈনো বনাওঁ আপোনালোকক দেখাম। এয়া গাহৰি মাংসখিনি অলপ টাইম বইল কৰি লৈছোঁ আৰু লগতে এইখিনিও কাটি এটালোঁ বাঁহ গাজখিনি। এয়া এনেকৈ মিহি মিহিকৈ পাতল পাতলকৈ কাটি লৈছোঁ। এয়া পিঁয়াজ ৰঙচুৱা হোৱাৰ লগে লগে হালধি দিলোঁ আৰু মছলা দিছোঁ, মিট মছলা, জিৰা পাউডাৰ এনেকৈ চব মিক্স কৰি থৈছিলোঁ, তাৰে এচামুচ দিলোঁ আৰু সোৱাদ অনুযায়ী নিমখ দিছোঁ। লগতে এটা জলকীয়াও দি দিছোঁ আৰু এতিয়া বইল কৰি থোৱা মাংসখিনি দি দিম। আলুখিনি প্ৰায় সিজিলে, এতিয়া দি দিম 2টা বিলাহী, কাটি লোৱা বিলাহীখিনি দি দিছোঁ। 2টা বিলাহী কাটি লৈছিলোঁ, তাকে দি দিছোঁ এতিয়া। এতিয়া দি দিম গোল গোলকৈ কাটি থোৱা পিঁয়াজ আৰু লগতে
মিহি মিহিকৈ কাটি লৈছিলোঁ আদা ৰচুন, সেইখিনিও দি দিম। অলপ ভালদৰে লৰাই ঢাকি দিম। খাই বৈ আজৰি হ'লোঁ। খাইতো খুব বেছি ভাল লাগিলে। আপোনালোকে যদি এনেদৰে নাই খোৱা বাঁহগাজৰ লগত গাহৰি মাংস, এবাৰ তেন্তে এনেদৰে খাই চাব। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। শুভৰাত্ৰি।